বজাইলো বিহু বজাইলো পিছত আমাৰ বিহু আনে লুকাহিল অধুৰীয়া বজাইলো বিহু বজাইলো পিছত আমাৰ বিহু আনে লুকাহিল পিছত আমাৰ বিহু চকু মাৰি টুকিব আমাকে ঘৰ বঙালীয়ে বিহু মেলা পাতিব অধুৰীয়া বজাইলো বিহু বজাইলো পিছত আমাৰ বিহুটো ধোৱা চাম পুতিব পিছত আমাৰ বিহুৱে চকু মাৰি টুকিব বাংলাদেশৰ বঙালীয়ে বিহু মেলা পাতিব আজি থাকো যদি অসমীয়া নাচিল সকলোৱাই নাচিল দুদিন পিছত আমাৰ বিহু আনে লুকাহিল নাচিল সকলোৱাই নাচিল দুদিন পিছত আমাৰ বিহু আনে লুকাহিল দুদিন পিছত আমাৰ বিহু আনে চকু পানী টুকিল বাংলাদেশৰ কেৰিখন কঁকাল ঘূৰাই নাচিব হাপদে মালা ধৰি দেখিছা হাপদে মালা ধৰি এটা কাম কৰোঁ ৰাইজৰ হাত চাপে আমাৰ মিউজিচিয়ানজনক অলপ ৰেষ্ট দি দিওঁ ন নেকি আমাৰ সকলো বাদ্যজনীৰ কাৰণে এটা হাত চাপৰি দি দিওঁ তেতিয়া বঢ়িয়া হাত চাপৰি গাম দেই অসমাজি ৰখাতলে ঘুমালে বাংলাদেশী বিকৃত হৈ গ'ল অসমীয়া অসমৰে ভাষা সংস্কৃতি ঠিক আছে এবাৰ মিউজিচিয়ানৰ লগত দেই
শুনিছেনে গানটো? ফকতি এই কবিমে গদাগে বকলা বকলে বিহুতি আহিলে ওলগ জনাব বিচাৰিছে আৰু তেখেতক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছো। ফণীন্দ্ৰ গোহাঁই এখনি ফুলাম গামোচাৰ আদৰণি জনাইছে, বিহুৰ ওলগ জনাইছে। বিশ্বজিৎ ফুকন আপুনি য'তে আছে তেখেতক এখনি ফুলাম গামোচাৰে গীতৰ শৰাই আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। বহু দেৰি কৰি আমি এইবাৰ আমি ইমান দূৰৰ পৰা আহিছো। আচলতে মই শিৱসাগৰৰ পৰা আহিছো আৰু আপোনালোকৰ কাৰণে গীত গাবলৈ ৰাইজসকলে ইমান ধুনীয়া ফূৰ্তি কৰিছে, ভাল লাগিছে। আৰু ঠিক আছে দিয়া।